নমস্কাৰ বন্ধুসকল, আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ কাম কাজৰ বাবে বিভিন্ন ধৰণৰ লেনদেনৰ বাবে টকা পইচা ব্যৱহাৰ কৰোঁ আৰু এই টকা পইচাবোৰত মহাত্মা গান্ধীৰ ফটো দিয়া থাকে। কেতিয়াবা ভাবিছোঁনে বাৰু মহাত্মা গান্ধীৰ আগতে এই টকা পইচাবোৰত কিহৰ ফটো দিয়া হৈছিল? কোনোবা মানুহৰ ফটো দিয়া হৈছিল নে কিবা বেলেগ বস্তুৰ ফটো দিয়া হৈছিল? নিশ্চয় এটা মনত ভাব হৈছে। আমি আজি ভিডিঅ'টোত ইয়াৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, মোৰ নাম অবিনাশ, আপোনালোকে চাই আছে বিবিধা। বন্ধুসকল, মহাত্মা গান্ধীক আমি সকলোৱে ৰাষ্ট্ৰৰ পিতা বুলি জানো আৰু তেওঁৰ ফটো আমি সকলোবিলাক কাৰেঞ্চি নোটতে দেখা পাওঁ। আৰু আপোনালোকক এটা কথা জনাই থওঁ যে এই সকলোবিলাক কাৰেঞ্চি নোটত 1996 চনৰ পিছতে মহাত্মা গান্ধীৰ ফটো ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিলে। আৰু যিটো ফটো ব্যৱহাৰ কৰা হয়, অৰ্থাৎ আজিলৈকে যিটো ফটো ব্যৱহাৰ হৈ আছে, সেই ফটোটো 1946 চনত ভাইচৰয় হাউচত, অৰ্থাৎ বৰ্তমান ৰাষ্ট্ৰপতি ভৱনত কোনোবা অজ্ঞাত ফটোগ্ৰাফাৰে তুলিছিলে। আৰু এই ফটোটোত মহাত্মা গান্ধীয়ে কোনোবা বেলেগ মানুহ এজনৰ ফালে চাই আছিলে। আপোনালোকে ভিডিঅ'টোৰ স্ক্ৰীণত নিশ্চয় ফটোটো দেখিবলৈ পাইছে। ইয়াৰ আগতে, অৰ্থাৎ 1996 চনৰ আগতে টকা পইচাবোৰত অশোক স্তম্ভ ব্যৱহাৰ কৰা হৈছিলে। আৰু 1996 চনৰ পিছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সকলোবোৰ টকা পইচাতে মহাত্মা গান্ধীৰ ফটো ব্যৱহাৰ কৰিবলৈ ধৰিলে। আৰু এনেকৈ 1996 চনৰ পিছত সকলোবিলাক টকা পইচাতে মহাত্মা গান্ধীৰ ফটো ব্যৱহাৰ কৰা হ'ল। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গম পালে যে মহাত্মা গান্ধীৰ আগতে নোটবোৰত কিহৰ ফটো ব্যৱহাৰ কৰা হৈছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু যদি বেয়া লাগিলে ডিছলাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আমি সদায় ইয়াত এনেকুৱা সৰু কিন্তু জ্ঞানেৰে ভৰপূৰ ভিডিঅ' আপলোড কৰি থাকোঁ। ধন্যবাদ।